হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বহুত দিন লং ভিডিঅ' আপলোড কৰাই নাই বাৰু, ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ। আৰু বতৰত দেখিছে নহয় কিমান বৰষুণ দিছে, আৰু এফালে জিকাজোপা অলপ লাগিছে আৰু ফুলিছে, আৰু পূৰা বৰষুণ দিছে। এতিয়া ৰাতিপুৱা দিয়া নাছিলে ইমানকৈ, আৰু বাইকখন উলিয়াই লৈছিলোঁহে এফালে যাম বুলি, আৰু পূৰা বৰষুণ আহিলে কিনকিনীয়াকৈ ওলাই যাবই পৰা নাই। এতিয়া ঘৰতে ফচি আছোঁ আৰু কিনো কৰিম। আৰু এখন কালি আনিছিলোঁ বাইক, কণ্ডিশ্যন ভালেই আছে বাৰু। 21,000 ৰানিং মিটাৰ আছে, বুজিছে নহয়। অৰিজিনেল চাউণ্ডে আছে, 20 চনৰ। যদি লাগে কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া কণ্ডিশ্যন আছে, দামটো মিলাই পিনি দিম ট্ৰান্সফাৰ কৰি পিনি। আৰু এফালে যাব লাগিছিলে, মানে কাইলৈ আমাৰ ঘৰত নাম অলপো আছে, সেয়েহে ভকত দুজনমানো মাতিব লাগিব। আৰু মানে পাৰ্চেল এটাও আহিব, কি পাৰ্চেল আহে আৰু এতিয়া ক'ত যাম কি কৰোঁ সকলো দেখাই আছোঁ। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকোঁ। বতৰটো এতিয়া এৰিছে অলপ অলপকৈ, আৰু লগৰটোক লৈ পিনি বাইকখনো ধুব দিম। আৰু গ্লাছ দুখন নাই যিহেতু, গ্লাছ দুখন লগাই লওঁ। আৰু ভকতকেইজনো মাতি থওঁতো গৈ থাকোঁ এতিয়া অলপ। বৰষুণতে মানে তিনি ভকত দুজন মাতিলোঁ বাৰু। তো এতিয়া বজাৰটো কৰিব লাগিব। বজাৰটো কৰি পিনি বাহিৰে বাহিৰে কি কৰোঁ কি নকৰোঁ চব দেখাই আছোঁ। এবাদিও যাম চাগে, আৰু পাৰ্চেলো আহি আছে, পাৰ্চেলৰ কাৰণে ফোন কৰিছে। তো ভিডিঅ'টো চাই থাকোঁ শেষলৈকে, বুজিছে নহয়। বৰষুণতে এতিয়া আহি আছোঁ গৰমৰ, এতিয়া বৰগুৰি পাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। এতিয়া মানে বৰষুণত কি ঝৰ পাইছে, গোটেই কাপোৰ তিতা দেখিছে। এতিয়া বৰষুণটো বাঢ়ি গুচি গ'ল, মানে বৰষুণটো এৰিছিলে আকৌ আহি গ'ল। আৰু মোৰ পাৰ্চেলটো পালেহি বুলি ফোন কৰিছিলে, বলক দেখাই আছোঁ পাৰ্চেল কি আছিলে। তো পাৰ্চেলটো আছিলে এইটোৱে, চেমচাঙৰ ফ্ৰিজ এটা অৰ্ডাৰ কৰিছিলোঁ। তো পাৰ্চেলটো পালেহি। আৰু এনেকৈ ডাঙৰ গাড়ীখনে আহি পেলাই পাৰ্চেলটো আমাৰ ঘৰত দিছিলেহি। আৰু মই ঘৰত নাছিলোঁ যিহেতু, ডিম্পিয়ে পাৰ্চেলটো যেতিয়া নমাইছিলে ভিডিঅ'টো ডিম্পিয়ে কৰিছিলে। আৰু এনেকৈ দাদা দুজনে আনি পেলাই ফ্ৰিজটো আমাৰ বাৰাণ্ডাতে ৰাখিলে, আৰু অপেন বক্সটো দাদা দুজনে কৰিলে। আৰু এইটোৱে আছিলে ফ্ৰিজ, চাই লওক, চেমচাঙৰে হয়। দেখাত লুকছটো বেয়া লগা নাছিলে বাৰু অনলাইনতো, আৰু যেনেকুৱা দিছিলোঁ তেনেকুৱাই পাইছে। আৰু দাদা দুজনে চাইছে এতিয়া, যিহেতু ফ্ৰিজটো ক'ৰবাত বেয়া হৈ আছে নে বা কিবা কিবি ভাগিছে নে, কাৰণ গাড়ীখনত ঠেকেচা খাই ন, সেইকাৰণে চাই লৈছে আগত। আৰু এইটো আৰু ফ্ৰিজটো কিনো দেখাম, আৰু অলপ দেৰি পিছতে পেহাকক ফোন কৰি মাতি দিলোঁ, যিহেতু মোৰ দেৰিও হৈছিলে, ধেমাজি যাবলগীয়া আছিলে কাৰণ। তো এতিয়া মানে বৰষুণটো এৰিছে, আৰু পেহাও আহি পালেহি। আৰু মানে কাইলৈ যে নাম আছে, নামৰ কাৰণে বজাৰটো কৰি আহিলোঁ। তো বলক এতিয়া বজাৰটো কৰি লওঁ। বৰষুণ আহিলে বাৰু। আৰু এইফালে আমি দোকানো আহি পালোঁ। পেহাই এতিয়া লিষ্টটো দি দিছে, আৰু লিষ্টৰ মতে বস্তুখিনি দি আছে। আৰু